ইণ্ডিয়ান নেভি MR আৰু SSR নিয়োগ 2025 নতুন ৰিক্ৰুটমেণ্ট আহিছে। নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ গণেশ 24 ইউটিউব চেনেলত। আজি আমি আপোনালোকক ইণ্ডিয়ান নেভি MR আৰু SSR নিয়োগ সম্পৰ্কে 2025ৰ গুৰুত্বপূৰ্ণ তথ্য দিম। ভিডিঅ'টো লাষ্টলৈ চাই থাকক। তো বন্ধুসকল, প্ৰথমতে আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া এখন চাই লওঁ। অগ্নিবীৰ SSRৰ বাবে প্ৰাৰ্থীসকলে 10+2 উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক লাগিব, য'ত গণিত আৰু পদাৰ্থ বিজ্ঞান থকা লাগিব। আৰু তাৰ লগতে কেমিষ্ট্ৰি, জীৱ বিজ্ঞান অথবা কম্পিউটাৰ বিজ্ঞানৰ যিকোনো এটা বিষয় থাকিব লাগিব। তেতিয়া আপুনি ক্ৰাইটেৰিয়াত পৰিব, আপুনি এপ্লাই কৰিব পাৰিব। যদি আছে আপুনি ভিডিঅ'টো চাই থাকক লাষ্টলৈ। তাৰপিছত বন্ধুসকল, অগ্নিবীৰ MRৰ বাবে লাগিব আপোনাৰ স্বীকৃতি বৰ্ডৰ পৰা আপোনাৰ SSLC উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। আপুনি যদি মেট্ৰিক পাছ আছে আপুনি MRৰ বাবে এলিজিবিলিটি। তাৰপিছত বন্ধুসকল, এজ লিমিট চাব পাৰে। আপুনি 1 ছেপ্টেম্বৰ 2004 পৰা 29 ফেব্ৰুৱাৰী 2008 ভিতৰত জন্ম হোৱাটো বাধ্যতামূলক লাগিব। আপোনাৰ 2004 আৰু 2008 ভিতৰত আপোনাৰ জন্ম ডেট অফ বাৰ্থত আছে যদি আপুনি এপ্লাই কৰিব পাৰিব। আপুনি যদি 2005 হয়, 2006 হয়, 2007 হয়, 2008 29 ফেব্ৰুৱাৰীৰ ভিতৰত আছে যদি তেন্তে আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত বন্ধুসকল, আপুনি আবেদন কেনেকৈ কৰিব? আপুনি প্ৰথমতে অফিচিয়েল ৱেবছাইটত যাব www.joinindiannavy.gov.in। তাতে যাই আপুনি লগ ইন কৰক, বা আপুনি যদি নতুন প্ৰথমবাৰৰ বাবে এপ্লাই কৰিছে তেন্তে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। প্ৰথমে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰক। যদি আপুনি আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে, আগতে আপুনি এপ্লাই কৰিছে যদি তেতিয়াহ'লে আপুনি চিধাই লগ ইন কৰক। তাৰপিছত বন্ধুসকল, ফৰ্মখন ভালদৰে চাওক। তাতে ফৰ্মখন ফিল আপ কৰিব ক'ব, আপুনি চাই চিতি আপুনি ফিল আপ কৰি দিব। তাৰপিছত আপোনাৰ পে'মেণ্ট কৰিব ক'ব, এপ্লিকেশ্যন পে'মেণ্ট আপুনি পে'মেণ্ট কৰি দিব। তাৰপিছত আপোনাৰ ফাইনেল ছাবমিট হৈ যাব। ফাইনেল ছাবমিট কৰাৰ পিছত আপোনাৰ জিমেইলখনত এটা SMS যাব, ছাকচেছফুলি ইমেইল। তাতে আপুনি ছাকচেছফুলি দেখাব, নাইবা আপুনি প্ৰিণ্ট কাগজো ওলাব পাৰে। তাৰপিছত বন্ধুসকল, আবেদনৰ আৰম্ভণি তাৰিখ আপোনাৰ এপ্লাই ষ্টাৰ্টিং হৈ গৈছে অলৰেডি 20 মাৰ্চ তাৰিখে হৈ গৈছে। আপোনাৰ অন্তিম তাৰিখ হ'ব আপোনাৰ 10 এপ্ৰিল 2025। তাৰপিছত বন্ধুসকল, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব বন্ধুসকল চাওক। প্ৰথমতে আপোনাৰ ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্ট পাছ কৰিলে আপোনাৰ ফিজিকেল টেষ্ট হ'ব। ফিজিকেল টেষ্ট পাছ কৰাৰ লগে লগে আপোনাৰ মেডিকেল টেষ্ট হ'ব। মেডিকেল টেষ্ট পাছ কৰিলে আপোনাৰ মেৰিট লিষ্টত নাম আহিব। যদি আপুনি ইণ্ডিয়ান নেভিত যোগদান কৰিব বিচাৰিছে তেন্তে আপুনি এই সুযোগতে লওক। আবেদন সম্পৰ্কে অধিক জানিবলৈ আপুনি www.indiannavy.gov.in যাব। তাতে আপুনি অফিচিয়েল নটিফিকেশ্যন চাব, আৰু মই ডিছক্ৰিপশ্যনত লিংক দিম অফিচিয়েল নটিফিকেশ্যন। তাতে যাই আপুনি PDF-খন ডাউনলোড দি চাব পাৰে। যদি আপুনি ইণ্ডিয়ান নেভি অগ্নিবীৰ MR আৰু SSR পদৰ বাবে আপুনি আবেদন কৰিব বিচাৰিছে তেন্তে দয়া কৰি সময়তে আবেদন কৰক আৰু অফিচিয়েল ৱেবছাইট প্ৰয়োজনীয় আপডেট চেক কৰি লওক। আপোনালোকৰ কোনো প্ৰশ্ন থাকে তেন্তে আপুনি কমেণ্টত জনাব। চাকৰি সম্পৰ্কে নতুন আপডেট পাবৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আজি ইয়ালৈকে আপোনাৰ মূল্যৱান সময়ৰ বাবে ধন্যবাদ। অলপতে আকৌ নতুন আপডেট লৈ আহিম। জয় হিন্দ।